নমস্কাৰ ছাত্ৰসকল সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আজি চাৰিটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে অসমৰ এজন ষ্টুডেন্ট হিচাপে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱাটো বাধ্যতামূলক কিয়নো আজি এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমতে 15 ডিসেম্বৰৰ পৰা হোষ্টেলসমূহ খোলা হ'ব নতুন গাইডলাইনছ প্ৰকাশ কৰিছে যিকেইটা গাইডলাইনছসমূহ মানি যাব লাগিব হোষ্টেলত যিসকল হোষ্টেল ছাত্ৰ-ছাত্ৰী আছে সেইসকলৰ বাবে এটা ডাঙৰ খবৰ তাৰ পিছতে আলোচনা কৰিম ফাইনাল পৰীক্ষা এবাৰ অনলাইনত হ'ব ক্লাস 10 আৰু ক্লাস 12 যেটো ফাইনাল পৰীক্ষা হে ফাইনাল পৰীক্ষাটো অনলাইন হোৱাৰ কথা আছিল কিন্তু এবাৰ অনলাইনত হ'ব না অফলাইনত হ'ব হবিহে বৰ্ডৰ পৰা ঘোষণা কৰিছে হবিহে এটো ভিডিঅৰ জৰিয়তে জনাম আপোনালোকে সুন্দৰভাৱে প্ৰথমৰ পৰা হেলৈকে ভিডিঅটো চাই থাকিব আৰু লগতে আলোচনা কৰিম সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে দুটা ভাল খবৰ এই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আৰু দুটা অসমৰ প্ৰত্যেক গৰাকী জনসাধাৰণৰ বাবে খবৰ লৈ আইছো প্ৰত্যেক গৰাকী যাতে এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগৰে চাই আৰু চেনেলটো যদি নতুনকৈ আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ নতুন নতুন সদায় ভিডিঅ' বিলাক পাই থাকিবলৈ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰথমে আলোচনা কৰিম অসমৰ জনসাধাৰণৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দুটা ডাঙৰ খবৰ তাৰ পিছতে আলোচনা কৰিম হোষ্টেলসমূহ 15 ডিসেম্বৰৰ পৰা খোলা হ'ব গাইডলাইনসমূহ কি আৰু বৰ্ডৰ পৰা যেটো ঘোষণা কৰিছে অনলাইনত পৰীক্ষা হ'ব নে অফলাইনত পৰীক্ষা হ'ব সেই বিষয়ে প্ৰথমে আলোচনা কৰিম ৰিজাৰ্ভ বেংকে বন্ধ কৰিব নেকি 2000 টকীয়া নোট যেটো আপোনালোকে নিউজ দেখি আছে যে বন্ধ হ'ব পাৰে 2000 টকীয়া নোট এই নিউজটো সঁচানে মিছা হবিহে প্ৰকাশ কৰিলে CIBৰ ফেক্ট প্ৰমাণ কৰিলে যে এটো সম্পূৰ্ণৰূপে মিছা তানন্ত্ৰত উল্লেখ কৰি কয় যে বন্ধ হ'ব নেকি 2000 টকীয়া নোট সম্প্ৰতি সোশ্যাল মিডিয়াত এই সম্পৰ্কে বিভিন্ন উৰাবাতৰি দেখা গৈছে এই উৰাবাতৰি দাবী কৰা হৈছে যে ৰিজাৰ্ভ বেংকে 2000 টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিব যাৰ বাবে এটিএমত 100 200 500 টকা নোটৰ প্ৰচলন বৃদ্ধি কৰা হৈছে চৰকাৰে এই সন্দৰ্ভত জানিবলৈ দিয়া এটো সম্পূৰ্ণৰূপে বুয়া পোষ্ট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 2000 টকাৰ নোট বন্ধ নকৰে এটো সম্পূৰ্ণৰূপে মিছা হয় PIBৰ যেটো ফেক্ট চেক অফিচিয়েল যেটো টুইটাৰ একাউন্ট হে টুইটাৰ একাউন্টৰ পৰা কোৱা হৈছে যে 2000 টকীয়া যেটো নোট বন্ধ হ'ব বুলি সোশ্যাল মিডিয়াত প্ৰচাৰ হৈ আছে হেতু সম্পূৰ্ণৰূপে বুয়া হয় এনে ধৰণৰ লিখি হিন্দীতে লিখি পঠাইছে ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে আলোচনা কৰিম ডিসেম্বৰত বেদিন বন্ধ থাকিব বেংক তাৰ পিছতে আলোচনা কৰিম হোষ্টেলসমূহ 15 ডিসেম্বৰৰ পিছৰ পৰা খোলা হ'ব গাইডলাইনসমূহৰ বিষয়ে তাৰ পিছতে আলোচনা কৰিম বৰ্ডৰ পৰা গণনা কৰিছে যে এবাৰ অনলাইনত না অফলাইন পৰীক্ষাসমূহ পাতিব সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে কৈছে ডিসেম্বৰত কেইদিন বন্ধ থাকিব বেংক সাক আৰু হেমতে সম্পূৰ্ণ কৰক বেংকৰ জৰুৰী কামসমূহ যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI ডিসেম্বৰ মাহৰ বেংকৰ কামকাজ বন্ধ থাকিবলগীয়া দিনৰ কথা প্ৰকাশ কৰিছে চলিত বৰ্ষৰ অন্তিমটো মাহত মুঠ 11 দিন বেংক বন্ধ থাকিব 30 দিনৰ ভিতৰতে 11 দিন বেংক বন্ধ থাকিব কোন কেদিন বেংক বন্ধ থাকিব সবিহে জানি লওক ৰাজ্যভেদে বেংকৰ বন্ধসমূহ হলনি হ'ব পাৰে কিয়নো সকলো বেংক প্ৰতিষ্ঠানে সকলো উৎসৱ পালন নকৰে ডিসেম্বৰ মাহত খ্ৰীষ্টমাছৰ বাহিৰে আন বহুতো ৰাজ্যভেদে আঞ্চলিক বন্ধৰ দিন আছে ডিসেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ বেংকৰ নিয়মীয়া বন্ধৰ দিন হিচাপে থাকিব হেদৰে 12 ডিসেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু 26 ডিসেম্বৰৰ চতুৰ্থ শনিবাৰৰ বন্ধ থাকিব ডিসেম্বৰত বেংকৰ বন্ধৰ তালিকাসমূহ এনে ধৰণৰ প্ৰকাশ কৰা হৈছে ডিসেম্বৰত হায়দৰাবাদত বৃহৎ হায়দৰাবাদ মহানগৰ পালিকাৰ সাধাৰণ নিৰ্বাচনৰ বাবে বন্ধ থাকিব বেংকসমূহ বন্ধ আছিল তাৰ পিছত কৈছে 3 ডিসেম্বৰত পানাজী বাংগালৰ কন্দাস জয়ন্তী সেন্ট ফ্ৰান্সিছ বুবিয়াৰ দিৱস হিচাপে 3 তাৰিখত বন্ধ আছিল তাৰ পিছত কৈছে 12 ডিসেম্বৰ শিলংত পাট টগান নেমিন চাংমাৰ বাবে বন্ধ আছিল বেংকসমূহ তাৰ পিছত কোৱা হৈছে বন্ধ থাকিব বেংকসমূহ তাৰ পিছত 17 ডিসেম্বৰত গেংটঙত লুচুংকো নামচুৰ উৎসৱৰ বাবে বন্ধ থাকিব বেংকসমূহ 18 ডিসেম্বৰত বেংকসমূহ বন্ধ থকাৰ নিৰ্দেশ দিয়া কৈছে গেংটং শ্লেঙত ইউসুসু থামৰ মৃত্যু তিথি আৰু লুংচু নামচুঙৰ উৎসৱৰ বাবে বন্ধ থাকিব 18 ডিসেম্বৰত বেংকসমূহ তাৰ পিছত কৈছে 19 ডিসেম্বৰত পানাজীত গোৱা মুক্তি দিৱস হিচাপে বন্ধ থাকিব বেংকসমূহ তাৰ পিছত কৈছে 24 ডিসেম্বৰত থাকিব খ্ৰীষ্টমাছ উৎসৱৰ বাবে বেংকসমূহ বন্ধ 25 ডিসেম্বৰত খ্ৰীষ্টমাছ 26 ডিসেম্বৰ থাকিব খ্ৰীষ্টমাছ উৎসৱৰ বিষয়ে আকৌ 3 দিন বন্ধ থাকিব খ্ৰীষ্টমাছৰ বিষয়ে তাৰ পিছত কৈছে 30 ডিসেম্বৰত শিলংত ইউকিয়ং নৱগ্ৰাহ হিচাপে বন্ধ থাকিব বেংকসমূহ তাৰ পিছতে 31 ডিসেম্বৰত নৱবৰ্ষ উদযাপন হিচাপে অৰ্থাৎ নতুন বৰ্ষ উদযাপন হিচাপে বন্ধু-বান্ধৱীসকল বন্ধ থাকিব বেংকসমূহ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আলোচনা কৰিম কেতিয়াৰ পৰা কেনেকুৱা ৰূপত খুলিব পাক প্ৰাথমিক বিদ্যালয় হোষ্টেলসমূহ জনালে
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে বহুকেইটা গাইডলাইন জাৰি কৰিছে যিকেইটা গাইডলাইনছ মানে ছাত্ৰ ছাত্ৰীসকলে যাব লাগিব স্কুল কলেজলৈ আৰু হোষ্টেলসমূহৰ ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে এটা ডাঙৰ খবৰ কৈছে সোমবাৰে জনতা ভৱনতে সংবাদ মেল সম্বোধন কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে উক্ত সংবাদ মেলতে কেতিয়াৰ পৰা কেনেকুৱা ৰূপত প্ৰাথমিক বিদ্যালয় হোষ্টেলসমূহ খুলিব সেই কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে নিজৰ সংবাদ মেলত উল্লেখ কৰি কয় যে তেওঁ জনোৱা অনুসৰি কোভিড-19 লগত ৰজিতা খুৱাই 15 ডিচেম্বৰৰ পৰা সীমিত ৰখা হোষ্টেলসমূহ খুলি দিয়া হ'ব চূড়ান্ত বৰ্গৰ ছাত্ৰ ছাত্ৰীসকলক হোষ্টেলসমূহলৈ আহিব পাৰিব আৰু লগতে কয় যে যদি আৱাসিক স্কুল আছে তেন্তে 10ম শ্ৰেণী আৰু 12 শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক হোষ্টেললৈ আহিব পাৰিব আৰু এই হোষ্টেলসমূহ দুটা শ্ৰেণীৰ বাবে বাধ্যতামূলক কৰি দিয়া হৈছে আহিবলৈ আৰু বাকি যিসমূহ ক্লাছ আছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ হোষ্টেলসমূহ খোলা নহয় কৈছে 10ম আৰু 12 শ্ৰেণীৰ যেটো ফাইনাল পৰীক্ষা আৰু 6 সেমিষ্টাৰৰ ফাইনাল পৰীক্ষা সেইসমূহ ছাত্ৰ ছাত্ৰীৰ হোষ্টেলসমূহ খোলা হ'ব আৰু বাকি যিমানখিনি আছে সেইসমূহ হোষ্টেল বন্ধ থাকিব লগতে কোৱা হয় যে মহাবিদ্যালয়ৰ ক্ষেত্ৰত চূড়ান্ত বৰ্গৰ ছাত্ৰ ছাত্ৰীসকলক হোষ্টেললৈ আহিব পাৰিব এই মন্ত্ৰীয়ে জানিবলৈ দিয়ে এই কথা প্ৰাথমিক শিক্ষক সন্মিলনৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত 1 জানুৱাৰীৰ পৰা নাৰ্চাৰীৰ পৰা 6ম শ্ৰেণীলৈকে বিদ্যালয়সমূহ খোলা হ'ব বুলি তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে কৈছে যে যিসমূহ ক্লাছ 1ৰ পৰা 6ম শ্ৰেণীলৈকে বন্ধ আছে শ্ৰেণীসমূহ আৰু ৰেগুলাৰ ক্লাছ হোৱা নাই সেইসমূহ ক্লাছ 1 জানুৱাৰীৰ পৰা নিয়মিতভাৱে হ'ব আৰু ৰেগুলাৰ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ 1ৰ পৰা 6 লৈকে যিসমূহ ক্লাছ বন্ধ আছে সেইসমূহ ক্লাছ হ'ব তাৰ লগতে কয় যে এই ক্ষেত্ৰত কোন দিনা কোনটো শ্ৰেণীৰ পাঠদান হ'ব ইয়া পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ'ব বুলি উল্লেখ কৰে আৰু পৰৱৰ্তী সময়ত যিসমূহ গাইডলাইনছ প্ৰকাশ কৰিব লাগে গাইডলাইনসমূহ প্ৰকাশ কৰি স্কুল কলেজলৈ পঠোৱা হ'ব ছাত্ৰ ছাত্ৰীসকলক কয় যে ইপিনে বিদ্যালয়ৰ অধ্যক্ষসকলক হোষ্টেলৰ চাফ চিকুণতাৰ কাম আৰম্ভ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদুপৰি হোষ্টেললৈ অহাৰ পূৰ্বে চূড়ান্ত বৰ্গৰ ছাত্ৰ ছাত্ৰীসকলক কোভিড টেষ্ট কৰাটো হ'ব বুলি তেওঁ জনায় যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত আকৌ গৈ যাব 15 ডিচেম্বৰৰ পৰা আকৌ থাকিবলৈ যাব সেইসকল ছাত্ৰ ছাত্ৰীক কোভিড টেষ্ট যেটো কৰিব লাগে নেগেটিভ হ'লেহে যাব পাৰিব যদি পজিটিভ হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে যাব নোৱাৰিব উক্ত সংবাদ মেলতে অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰসমূহ ইতিমধ্যে বন্ধ কৰা হৈছে বুলি জানিবলৈ দি হিমন্ত বিশ্ব শৰ্মাই কয় খানাপাৰাত 28 নৱেম্বৰলৈকে কোভিড কেয়াৰ চেণ্টাৰ চলি আছিল হাস্পাতালত বাদ দি অন্য কোনো ঠাইত এতিয়া কোভিড কেয়াৰ চেণ্টাৰ নাই বুলি ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীসকল এতিয়া আলোচনা কৰিম অনলাইনত নহয় লিখিত পৰীক্ষাৰহে অনুষ্ঠিত হ'ব CBSC বৰ্ডৰ পৰীক্ষা পিছে কেতিয়া অনুষ্ঠিত হ'ব এই পৰীক্ষা জনালে বৰ্ডে কৈছে যে CBSC বৰ্ডৰ আন্ডাৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ে ক্লাছ 10 আৰু ক্লাছ 12ত সেইসকল ছাত্ৰ ছাত্ৰীৰ যেটো ফাইনেল পৰীক্ষা অনলাইনত চলি থকাৰ কথা হৈ আছিল সেই পৰীক্ষাটো এতিয়া অফলাইনতহে হ'ব কৈছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংঘত CBSE নিজৰ অধীনস্থ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুধবাৰে বৰ্ডৰ নিৰ্দিষ্ট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে যিসকল ছাত্ৰ ছাত্ৰী CBSE বৰ্ডৰ আন্ডাৰত পৰে সেবা বৰ্ডৰ নহয় আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ নহয় বৰ্ড বহুতো আছে যে CBSE বৰ্ড আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বৰ্ড আৰু আছে সেবা বৰ্ডৰ নহয় আৰু CBSE যেটো আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল হেতু বৰ্ডৰ নহয় CBSE বৰ্ডৰ যিসকল ছাত্ৰ ছাত্ৰী CBSE বৰ্ডৰ বাবে পঢ়ি আছে অসমৰ ছাত্ৰ ছাত্ৰী সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই যেটো বৰ্ডৰ পৰা জাননী আহিছে পৰীক্ষাসমূহ কেতিয়াৰ পৰা অনুষ্ঠিত কৰিব সেই কথা বৰ্ডে ঘোষণা কৰা নাই যদিও সকলো পৰীক্ষাই লিখিত পদ্ধতিতে অনুষ্ঠিত কৰা হ'ব বুলি স্পষ্ট কৰি দিছে বৰ্ডে কৈছে উল্লেখযোগ্য যে কোভিড-19 মহামাৰীৰ বাবে চলিত বৰ্ষৰ উচ্চ শিক্ষাৰ পৰীক্ষাসমূহ অনলাইন যোগে অনুষ্ঠিত হোৱাৰ পিছতে CBSE বৰ্ডৰ আগন্তুক পৰীক্ষাসমূহ অনলাইনত পদ্ধতি অনুষ্ঠিত কৰা হ'ব বুলি ধাৰণা কৰা হৈছিল যে CBSE মুখপাত্ৰ ৰাম শৰ্মাই সংবাদ মাধ্যমক বুধবাৰে কয় যে পৰীক্ষাৰ চূড়ান্ত সূচী তথা দিন এতিয়াও ধাৰ্য কৰা হোৱা নাই যদিও পৰীক্ষাসমূহ লিখিত পদ্ধতিৰে অনুষ্ঠিত কৰা হ'ব শৰ্মাই লগতে প্ৰেক্টিকেল পৰীক্ষাৰ সংক্ৰান্তত কয় যে যদি শিক্ষাৰ্থীসকলে প্ৰেক্টিকেল ক্লাছ কৰিবলৈ সমৰ্থন নহয় তেনেহলে প্ৰেক্টিকেল পৰীক্ষাৰ বাবে অন্য বিকল্প সন্ধান কৰা হ'ব অৱশ্যে কি বিকল্পৰ সন্ধান কৰা হ'ব হিয়ে মুখপাত্ৰ শৰ্মাই স্পষ্টভাৱে এতিয়ালৈকে জাননীৰ যোগে কোৱা নাই ছাত্ৰ ছাত্ৰীসকল যিসকল সেৱা বৰ্ড আৰু আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে 2 দিনৰ ভিতৰতে আৰু এটা নতুন ভিডিঅ' লৈ আহিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে সেইটো ভিডিঅ'ৰ বাবে অপেক্ষা কৰি থাকা
পৰীক্ষাসমূহ কোভিড-19 বিধি মানি অনুষ্ঠিত কৰা হ'ব বুলি তেওঁ স্পষ্টভাৱে জানিবলৈ দিছে। ইফালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে নিষ্কাংকে অহা 10 ডিচেম্বৰত প্ৰতিযোগিতামূলক আৰু বৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ সৈতে এক ডিজিটেল বাৰ্তালাপত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব CBSE বৰ্ডৰ পৰা সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই নিউজটো আছিল। আসাম হাই ছেকেণ্ডেৰী আৰু সেৱা বৰ্ডৰ নহয় এই নিউজটো বহুতো ছাত্ৰ-ছাত্ৰী এনেধৰণৰ ভাবিব পাৰে।